মেম মোৰ মনটো একদম বেয়া আজি কিয় মানে মোৰ লগৰবিলাকে চবেই কৈ থাকে যে একদম মানে মাছাজ দিয়া মানে ফিজিঅথেৰাপিহে পঢ়ি আছোঁ মাছাজতো নহয় তো সিহঁতে খালি কয় মানে জগাই থাকে আৰু মাছাজ দিয়া চোৱা কোৱা মানুহেতো ক'বই কি মাছাজ বা কিবা কিন্তু যিসকলে জানে তেওঁলোকে গম পায় যে ফিজিঅথেৰাপিয়ে সৰু বাচ্চাৰ পৰা একেবাৰে বয়সস্থ লোকলৈ যিমান সমস্যা থাকে আমি ফিজিঅথেৰাপিৰ সহায়ত ঠিক কৰিব পাৰোঁ যেনে সৰু বাচ্চাবিলাকৰ কি সমস্যা থাকে চিপি সমস্যা থাকে হয়নে অটিজিমৰ সমস্যা থাকে বা কিছুমান বাচ্চাই খোজ কাঢ়িব নোৱাৰে হয়নে তুমিতো নিশ্চয় ট্ৰিট কৰিছা এনেকুৱা পেচেণ্ট চ' সেনেকুৱা বাচ্চাবিলাকক আমি ফিজিঅথেৰাপিৰ সহায়ত খোজ কাঢ়িব পৰা কৰোঁ হয়নে নহয় তো এইটো মাছাজ নেকি মাছাজ নহয় নেক্সট হ'ল এজন ল'ৰা বা ছোৱালীৰ 30ৰ পৰা 40 বছৰ বয়সত কেতিয়াবা কঁকালৰ বিষ হ'ব পাৰে বা কেতিয়াবা ক'ৰবাত পৰি বা কেতিয়াবা কোনোবা এক্সিডেণ্ট হৈ পেৰালাইচিছ হ'ব পাৰে আৰু পেৰালাইচিছ হ'লে মেডিচিন খাই জানো পেৰালাইচিছ ঠিক হয় সেই পেৰালাইচিছ হোৱা ব্যক্তিজনক আমি কি কৰোঁ ফিজিঅথেৰাপি দিওঁ এক্সাৰচাইজ কৰাওঁ হয়নে তেনেকৈ আমি ঠিক কৰোঁ এইটো মাছাজ নেকি নহয় হয়নে তাৰপিছত কি হ'ল যেতিয়া এজন মানুহ বয়স হয় আৰু বয়স হোৱাৰ পিছত যেতিয়া বেলেঞ্চৰ সমস্যা হয় ভাৰসাম্যৰ সমস্যা হয় তেতিয়াও আমি তেখেতসকলক এক্সাৰচাইজ কৰাই কি কৰোঁ তেখেতসকলক বেলেঞ্চৰ সমস্যা দূৰ কৰোঁ বুজি পালা চ' তোমাক যদি কোনোবাই নেক্সট টাইম কয় যে মাছাজ দিবা নেকি ক'বা যে আমি মাছাজ নকৰোঁ আমি মেনুৱেল থেৰাপি দিওঁ আৰু মেনুৱেল থেৰাপিটো মাছাজৰ দৰে লাগিব পাৰে কিন্তু এইটো মাছাজ নহয় সেইটো ফিজিঅথেৰাপিৰ ভিতৰতে অহা এটা টেকনিক আৰু তাৰ লগতে আমি বিভিন্ন ধৰণৰ ইলেক্ট্ৰিকেল মডালিটিজ মানে কাৰেণ্ট ব্যৱহাৰ কৰি কিছুমান আমি ইলেক্ট্ৰিকেল মেচিনছ ব্যৱহাৰ কৰোঁ যিয়ে আপোনাৰ বিষ কম কৰাত সহায় কৰিব পাৰে যিয়ে আপোনাৰ মাংসপেশী শক্তিশালী কৰাত সহায় কৰিব পাৰে আৰু আনহাতে আমি বিভিন্ন ধৰণৰ এক্সাৰচাইজে শিকাই ব্যক্তিগৰাকীক সুস্থ কৰিব চেষ্টা কৰোঁ চ' নেক্সট টাইম কোনোবাই মাছাজ বুলি ক'লে মনত দুখ নকৰিবা ঠিক আছে তেখেতসকলক এইখিনি কথা বুজাই যিসকলে গম পায় তেখেতসকলে জানেই যে ফিজিঅথেৰাপি হ'ল মুভমেণ্ট ডক্টৰ বুজাই দিলে সকলোৱে বুজি পায় হয়নে নহয় ঠিক আছে আজি ৱৰ্ল্ড ফিজিঅথেৰাপি ডে আৰু ফিজিঅথেৰাপি ডেৰ উপলক্ষে দেৱত্তম ৱেলনেছ চেণ্টাৰৰ পৰা আপোনালোক সকলোকে হেপী ৱৰ্ল্ড ফিজিঅথেৰাপি ডে থেংক ইউ